এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বেই তোলপাৰ ৰাজ্য। দিল্লীৰ বিতৰ্কিত সভাৰ পিছতেই প্ৰতিবাদৰ জোৱান। এনআৰচিক লৈ কঠোৰ দিল্লী দিছপুৰ। প্ৰতিবাদ শংকাৰ মাজতেই বিধানসভাত বৈঠক। বুধবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ দিন কেতিয়া সেয়া এই পৰ্যন্ত নিশ্চিত নহয়। কিন্তু এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্যত যেনে অশুভ শক্তিয়ে গা কৰি উঠিছে। দিল্লীত মাদানীৰ সভাৰ পিছত এনআৰচিক লৈ অধিক কঠোৰ হৈছে দিল্লী আৰু দিছপুৰ। আৰু ইয়াৰ মাজতেই বুধবাৰে বিধানসভাৰ সচিবালয়ত অনুষ্ঠিত হয় এনআৰচিক লৈ এক গুৰুত্বপূৰ্ণ সভা। এই কথা জানিবলৈ দিছে বিধানসভাৰ অধ্যক্ষ। বিধায়িনী দলৰ পৰা এটা কথা কৈছিলে যে এনআৰচিৰ সম্পৰ্কত তেওঁ এটা আলোচনা বিচাৰে মুখ্যমন্ত্ৰীৰ লগত, আৰু এই বিষয়টো মুখ্যমন্ত্ৰীক জনাই মুখ্যমন্ত্ৰীয়ে এটা টাইম দিছে, মই নাথাকোঁতে টাইমটো দিছে, পৰহিলে বোধ কৰি আলোচনাটো হ'ব। আমাৰ যিটো বিধানসভাত মই এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে তেওঁলোকৰ আমাৰ বিধায়িনী দলৰ নেতাকেইজন থাকিব, মুখ্যমন্ত্ৰী থাকিব। তেওঁলোকে বিধানসভাত বিচাৰিছিলে, সেই সময়ত মুখ্যমন্ত্ৰী নাছিল। মই তেওঁক কৈছিলোঁ যে এইটো এটা যেতিয়া আপোনালোকে এইটো যে দৰকাৰী কথা, মুখ্যমন্ত্ৰীয়ে নিশ্চয় এইটো ক্ষেত্ৰত আপোনালোকৰ লগত মই যোগাযোগ কৰিম, তেওঁলোকে নিশ্চয় কথা পাতিব। আই এম ভেৰি হেপ্পী। মুখ্যমন্ত্ৰী কোৱাৰ পিছত তেওঁ লগে লগে তেওঁ নিজেই টাইম চাইম ঠিক কৰি দিছে। নাগালেণ্ডক লৈ কংগ্ৰেছক লাগে বিশেষ অধিৱেশন। বিৰোধী এই দাবীৰ সম্পৰ্কত অধ্যক্ষই কয় এইদৰে। আৰু নাগালেণ্ডৰ ক্ষেত্ৰত যিটো কথা আছিলে, সেই কাগজখন মই যোৱাৰ আগদিনাখন গধূলি মোৰ ঘৰত দিছিলোঁ, মই পিছদিনা গুচি গ'লোঁ দিছে। গতিকে কাগজখন মোৰ তাত আছে আৰু ডেফিনেটলি মই আহিছোঁ আজি অফিচত আহিছোঁ, কাগজখন পঢ়ি মেলি ব্যৱস্থা এটা কিবা এটা আমি চাওঁ। কাৰণ এইটো এটা মই এইকেইদিন নাছিলোঁতো, পেপাৰবিলাক দেখি মনটো অকণ দুখো লাগিছে। ৰাজ্য ভাগ কৰোঁতে সীমা ঠিক কৰা নহ'ল, সেয়েহে সীমাত এতিয়া সমস্যা হৈছে। নাগালেণ্ড আৰু সীমা সমস্যাৰ সম্পৰ্কত এইদৰে ক'লে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। নিজৰ বস্তু মই সদায় এটা কথা কওঁ, মই মুকলিকৈ কওঁ কথাবিলাক। সেইটো কেতিয়াবা আচল কথা, যেতিয়া ঘৰখন ভাগ কৰা হয় সকলো কথা ঠিক ঠাক কৰি ভাগ নকৰিলে এনেকুৱা থাকি যায়। অসম কি কৰে এইটো, তাক ৰিডিফাইন কৰা হ'ল অসমৰ সীমা, নহয় জানো? কেইবাখনো ৰাজ্যৰ সৃষ্টি হ'ল। নাগালেণ্ড প্ৰথম হ'ল, তাৰপিছত অৰুণাচলকে আদি কৰি বাকীখিনি 71ত হ'ল। গতিকে এই সময়ছোৱাত যেতিয়া ৰাজ্যবিলাক ভাগ কৰিছিলে, সেই সময়তে সীমাবিলাক শুদ্ধকৈ দিব লাগিছিল। আপুনি কোনখন ৰাজ্যৰ লগত সীমাৰ বিপদ নাই। সেইকাৰণে এতিয়া সুপ্ৰিম কোৰ্টত আছে এনেকুৱা ধৰণৰ। কিন্তু এই গোটেই কথাবিলাক আমাৰ আজি নতুনকৈ হোৱা কথা। অসম দুৰ্বল নহয়, বেদখলকাৰী চুবুৰীয়া ৰাজ্যক এক প্ৰকাৰৰ সকিয়নি অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ। We cannot change the neighbors. We can change everybody, but neighbors we cannot change. Neighbor লগত আমি থাকিবই লাগিব। গতিকে কাজিয়াটো সলিউশ্যন নহয়, এটা বুজাবুজিৰে কামবিলাক কৰিব লাগিব। কিন্তু এইটো ঠিক, আমি দুৰ্বল বুলি আমি নিজকে ভাবি ল'ব নালাগে। আমি অসম দুৰ্বল নহয়, কিন্তু সবল হ'ব লাগিব। সবল কিন্তু এটা ঠিক যে এই সলিউশ্যনবিলাক কিন্তু কেৱল কথাৰে নহ'ব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইয়াত এটা ইনিচিয়েটিভ লাগিব, দুই ষ্টেট গভৰ্ণমেণ্টৰ লাগিব। আৰু আপুনি জানে চব ষ্টেটতে সমস্যাবিলাক সৃষ্টি কৰাৰ কাৰণে কিছুমান শক্তিয়ে সদায় কাম